Hello guys, day 37 or এইটো হৈছে part 2 জিএমচি পৰা ওলাই আমি সোমালো ফেন্সিত ভিডিঅ' ক্লিপ লোৱা নহল তাৰ পৰা মই দুটামান বস্তু লৈ মেলি ঘৰলৈ আহিলো আৰু এতিয়া ওলাইছো এখন বিয়া খাবলৈ আৰু ইমান গৰম লাগিছে সকলোবিলাক ইমান জল্দি কৰিছো তাৰ পিছত বিয়ালৈ বুলি আহি প্ৰথমে সোমালো পেহিহঁতৰ ঘৰত ইহঁতৰ এই ফুলখিনি দেখি খুব ভাল লাগিলে সেইকাৰণে এটা শ্বট লৈ ললো তাৰ পিছত জেঠিমাহঁতৰ ঘৰত আহি কিবা অকমান খাই আকৌ বিয়ালৈ ওলালো আব্বাৰ লগত মই বিয়ালৈ আহিছিল আৰু এয়া হৈছে কইনা বিয়াত আমি খাই মেলি আকৌ আহিলো পেহিহঁতৰ ঘৰত আৰু ইয়াতে পেহিয়ে বনালে চাহ মই বাৰু মিঠাই চিঠাই একো খোৱা নাই কিন্তু মই কাজু খাই মই বহুত ভাল পাওঁ সেইকাৰণে কাজু খালো মই আৰু চাহ কাপ খাইছো লগতে পেহিয়ে মোক অকমান দিও পঠালে আৰু এনেকৈ আব্বাৰ লগত আহিলো মাজতে বজাৰতো সোমাই মেলি আহিলো আজি দিনটো খুব হেক্টিক আছিল ইমান ভাগৰ লাগিছে আৰু অকমান সুযোগ আইলো ফেন্সিত গোটেইখিনি মানে বহুত ভাগৰ লাগিছে এতিয়া গৈ খুমগে আৰু আজিলৈ এয়াই আছিল বাই